Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ। আজি আসলতে খাবলৈ মন গ'ল বইল মাছ আৰু হেহে এয়া ঘৰতে অনা আছিলে ৰৌ মাছ। তাৰে মই ফিছা এপিস লৈছো আৰু এপিস মাছ লৈছো। ফিছা আসলতে মোৰ খাই বহুত বেছি ভাল লাগে, হেহে লৈছো। আপোনালোকে মাছৰ মূৰ থাকিলে হেয়াও দিব পাৰে যেহেতু বইল বনাম। আৰু এই মাছ দুপিছতে মই অকনমান নেমু ৰস দি দিছো। নেমু ৰসখিনি ভালকৈ যাতে ইয়াতে সোমাই যায় তাৰ বাবে মই এখিনি হানি ধুনিয়াকৈ 10 মিনিট মান সময় ৰাখি থৈ দিম। বহুত বেছি নেমু ৰস দিয়াৰ দৰকাৰ নাই, অকনমান দিলেই হ'ল। আৰু তেতিয়ালৈ মই ৰেডি কৰিলো এফালে বিলাহীটো মই দীঘলীকৈ কাটিছো, লগতে কাটিছো অলপমান পিয়াজ আৰু লগতে বইল যেহেতু বনাম জলকীয়া নিদিলে কেনেকৈ হ'ব। জলকীয়া মই অকনমান হৰকৈ দিছো যেহেতু মই ইয়াক মানে বেলেগ ধৰণৰ আৰু একো জ্বলা নিদো। আপোনালোকে ইচ্ছা কৰিলে জালুকৰ গুৰি দিব পাৰে, জালুক দিলে কিন্তু জলকীয়াটো কমাই দিব নহলে বহুত বেছি জ্বলা হয়। আৰু লগতে জলকীয়াখিনি ফালি লোৱাৰ পাছত এয়া লৈ ললো মই এটা লং, এটা ইলাচি আৰু লগতে এটুকুৰা তেজপাত লৈছো আৰু লৈছো এটুকুৰা ডালচেনি। বাস ইমানখিনিয়ে, আৰু মই ইয়াত একো মছলা ইউজ নকৰো। ইফালে কেৰাহীখন পাতি থৈছিলো যেহেতু গৰম হৈ গ'ল আৰু তাতে দি দিলো মাছ দুপিস, লগতে আলু মই দীঘলকৈ দিছো ফালি। আলুটো আপোনালোকে স্কিপ কৰিবও পাৰে যোনে নাখায়। আৰু লগতে ইয়াত দি দিলো পিয়াজ, জলকীয়া, বিলাহী আৰু যোনখিনি ইলাচি, ডালচেনি আৰু লং, লগতে তেজপাত লৈছিলো হেয়াও দি দিলো। পানী দিছো মই এগিলাছতকৈ অকনমান বেছি যেহেতু উতলোতে এইখিনি শুকাই যাব, হেহে জোখতকৈ অকনমান পানী বেছিকৈ দিব। আৰু এইখিনি অকনমান তলত মানে যেহেতু গৰম আছিলে কেৰাহীখন হেহে লৰাই দিলো লাগি নধৰিবৰ বাবে। আৰু সোৱাদ অনুসৰি দি দিলো নিমখ। ইয়াত আৰু একো দিব দৰকাৰ নাই, ইচ্ছা কৰিলে আপোনালোকে অকনমান হালধি দিব পাৰে কিন্তু মই হালধি দিয়া নাই, মানে এনেকৈ ভাল পাওঁ হেহে। আৰু 10 মিনিট মান সময় মই মিডিয়াম ফ্লেমত দি ধুনিয়াকৈ ৰাখি থৈ দিছিলো। আৰু এইখিনি দেখিছেনে ধুনিয়াকৈ উতলো আহিলে, মাজত একো মই খুচৰা নাই। একদম 10 মিনিটৰ পাছত ধুনিয়াকৈ দাঙিছো আৰু ৰেডি হৈ গ'ল। মাছ সিজি গ'ল ধুনিয়াকৈ, আলু সিজি গ'ল আৰু বিলাহীৰ যোনটো ৰস সেইটো মাছত সোমাই গ'ল আৰু গোন্ধটো বহুত বেছি ধুনিয়া লাগিছিলে সঁচাকৈ। ইফালে লৈ ললো গৰম ভাত, পুৰা ভাতৰ পৰা ধোঁৱা ওলাই আছে আৰু এনেকুৱা ভাততে মই ধুনিয়াকৈ বইল মানে জোলকণ খাই বেছি ভাল পাওঁ। ইফালে মাছকণ বগা হৈ আছে যদিও খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে কোনে খোৱা নাই আনকালে এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে মোৰ ৰেচিপি আজি এইটোৱে আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকক নতুন কিবা ৰেচিপি লাগে তেতিয়াহ'লে মোক ক'ব, মই বনাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহোঁ, পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।